Hello friends, চাওগে মহিলা গৰাকী কি তৃপ্তিৰে খাই আছে। Friends, আজিকালি চাইনাৰ মানুহে এইটো কথা নিশ্চয় কয় চাগে যে পৃথিৱীত আহিছো যেতিয়া সকলো বস্তু খামেই আৰু খোৱাৰ কেইদিনমান পিছত গোটেই পৃথিৱীতে জুই লগাই দিম। হয় ফ্ৰেণ্ডছ, চাইনাই এইটো গোটেই পৃথিৱীতে জুইটো লগাই দিলে আৰু জুই লগাইছে যদিও এনেকুৱা জুই লগাইছে যাক নাইকিয়া কৰিবলৈ যাওঁতে মানুহৰ অৱস্থা বেয়া হৈ গৈছে। যিয়েই নহওক, যোনটোৱে বেমাৰ বিয়পাই আছে ইয়াৰ আঁৰত একমাত্ৰ চাইনাৰ মানুহে আছে, এইটো কিন্তু সত্য। ফ্ৰেণ্ডছ, চাইনাৰ মানুহৰ চকুকেইটা যিমান সৰু হয় কিন্তু তাতকৈ বেছিটো ডাঙৰ সিহঁতৰ মুখখনহে। সেইকাৰণেইটো সিহঁতে আকাশৰ পৰা লৈ মাটিলৈকে সকলো জীৱ জন্তুকে খাব পাৰে। কুকুৰ মেকুৰীৰ কথাটো বাদেই দিয়ক, সাপ বিচ্ছু বাদুলি নাজানি কি কি বস্তু যে খায় আৰু এইবোৰক সিহঁতে কিন্তু হজম কৰে খুব তৃপ্তিৰে। আহক তেন্তে আৰম্ভ কৰো আজিৰ এই নতুন এপিছডটো যে চাইনাৰ মানুহৰ চবতকৈ বেছি প্ৰিয় খাদ্য কি। আৰু যদি এতিয়ালৈকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে তলত থকা ৰেড কালাৰৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে থকা টিলিঙাটো বজাই দিয়ক যাতে এনেকুৱা ধৰণৰ নতুন নতুন ইনফৰমেশ্যনমূলক ভিডিঅ'বোৰ আপোনালোকে আগলৈও পাই থাকে। নাম্বাৰ 1, ক্ৰকডাইল। ফ্ৰেণ্ডছ, চাওকচোন এবাৰ, দেখিবলৈ কিমান ভয়ানক হয়। ইয়াক খোৱাটো দূৰৰে কথা, দেখিলে কিমান ভয় লাগে। এনেতো আপোনালোকে জানেই চাগে যে ই কিমান ভয়ংকৰ হয়, কিন্তু আজি আপোনালোকে গম পাব যে ইয়াতকৈ বেছি ভয়ংকৰটো চাইনাৰ মানুহবোৰহে। চাওক কিদৰে ঘৰিয়ালক মাৰি তাৰ ৰোষ্ট বনাই খাই আছে। এই মানুহবোৰৰ কথা শুনি আপুনি আচৰিত হ'ব যে ইহঁতেতো ঘৰিয়ালৰ জিভাখনকো ৰোষ্ট বনাই খাই পেলায়। তাৰ মানুহৰ অনুসৰিতো যেতিয়া আপুনি ঘৰিয়ালৰ নেজডাল তেলত ফ্ৰাই কৰি খায় তাৰ সোৱাদেই বেলেগ হয়। ফ্ৰেণ্ডছ, আপুনি ভাবিব পাৰেনে যে কেনেকৈ ঘৰিয়াল ধৰি খাব পাৰে? শুনিলেই আচৰিত লাগে, কিন্তু বন্ধু এইখন চাইনা হয়। ইয়াত সকলো সম্ভৱ, য'ত ক্ৰকডাইলৰ কাৰী বনাই চাওমিনৰ লগত তৃপ্তিৰে খোৱা হয়। নাম্বাৰ 2, স্কৰপিঅ', যাক আমি বিচ্ছু নামেৰে জানো। তাৰ মানুহেতো ইয়াকো খাবলৈ নেৰে। যোনটো বিচ্ছু কামোৰাটো দূৰৰে কথা, যদি আমাৰ ওচৰেদি পাৰ হৈ যায় তেন্তে জিও ওলাই যায়, কিন্তু সিহঁতেতো কোনো ভয়েই নাই আৰু তৃপ্তিৰেহে খাই থাকে। কি আচৰিত! ফ্ৰেণ্ডছ, আপুনি জানিবলৈ পাই আচৰিত হ'ব যে ইহঁতেতো বিচ্ছুৰ ভিতৰত থকা পয়জনটোকো নুলিয়ায়। সিহঁতৰ মতেতো যেতিয়া বিচ্ছু গৰম তেলত ফ্ৰাই কৰা হয় তেতিয়া তাৰ পয়জন নাইকিয়া হৈ যায়। আই ডন্ট ন' লজিক কিমান সত্য হয় যে গৰম তেলত ফ্ৰাই কৰিলে পয়জন নাইকিয়া হৈ যায়, কিন্তু সিহঁতেতো খুব তৃপ্তিৰে খায়, যাৰ পৰিণামো আজি আমি ভুগিব লগা হৈ আছে। নাম্বাৰ 3, অক্টোপাছ। ফ্ৰেণ্ডছ, অক্টোপাছ হ'ল এটা সাগৰীয় জীৱ, যাক বিশেষকৈ সাগৰৰ তলিত দেখিবলৈ পোৱা যায় আৰু যাক দেখিবলৈ কিবা ধৰণৰ লাগে। কিন্তু চাইনাৰ মানুহৰ কোনফালেনো আহে যায়। চাওক, প্ৰথমতে অক্টোপাছক কেনেদৰে গৰম পানীত বইল কৰা হয়, তাৰ পিছত ইয়াৰ চুপ বনাই খাই আছে। কেতিয়াবাতো জিন্দা অক্টোপাছকো সিহঁতে খাই দিয়ে যদি সেইটো সৰু হয়, আৰু যদি অক্টোপাছ ডাঙৰ হয় তেন্তে ইয়াক প্ৰথমতেতো বইল কৰে, তাৰ ওপৰত বিভিন্ন ধৰণৰ মছলা সানা হয় আৰু খোৱা আৰম্ভ কৰি দিয়ে। ফ্ৰেণ্ডছ, এইটো ভাবিবলৈ বাধ্য যে এইখন দেশৰ মানুহৰ পেটবোৰ কি অন্য দেশৰ মানুহতকৈ বেলেগ নেকি? কেনেকৈ মানুহে এনেকুৱা ধৰণৰ খাদ্য খাব পাৰে? এইবোৰ সঁচাই মানুহে হয়তো নে অন্য কিবা হয়? নাম্বাৰ 4, স্নেক। হয় ফ্ৰেণ্ডছ, আপুনি ঠিকেই শুনিছে, চাইনাৰ মানুহে সাপক খুব সোৱাদেৰে খায় আৰু ইয়াত সাপ খোৱা মানুহৰ সংখ্যাও বহুত বেছি। কিন্তু আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ সিহঁতে এই বিষাক্ত সাপবোৰক বনায়। ফ্ৰেণ্ডছ, প্ৰথমতেতো নিশ্চয় সাপডালক ধৰা হয়, তাৰ পিছত জিন্দা সাপডালক গৰম পানীত দিয়া হয়। যেতিয়া সাপডাল সম্পূৰ্ণৰূপে উতলিবলৈ ধৰে তাৰ পিছত তাক কটা হয়। কেতিয়াবাতো সাপডাল জীয়াই থাকে, কিন্তু ইয়াক লৈনো সিহঁতৰ কোনফালে আহে যায়? সিহঁতেতো বিন্দাছ খাব লাগে। চাইনাৰ মানুহে কোৱা মতে সাপ খালে মানুহৰ গাত তেজৰ পৰিমাণ বৃদ্ধি হয়। ফ্ৰেণ্ডছ, নৰ্মেল খাদ্য খালেওতো মানুহৰ গাত তেজৰ পৰিমাণ বৃদ্ধি পাব পাৰে, তেনেহ'লে যে সাপেই খাব লাগিব
এইটো আইডিয়া কিন্তু মই বুজি নাপালো। আপোনালোকে কি ভাবে কমেন্ট কৰি জনাব পাৰে। নম্বৰ 5 ডগ হেড। ফ্ৰেণ্ডছ, এতিয়ালৈকে আপোনালোকে যিমানখিনি দেখিলে তাৰ হিচাপত চাগে ইমান ঘৃণনীয় নহয়। কুকুৰৰ মূৰ। হয় ফ্ৰেণ্ডছ, আপোনালোকে ঠিকেই শুনিছে। চাইনাৰ মানুহে প্ৰথমেতো কুকুৰক ধৰে, তাৰপিছত জিন্দাই কুকুৰৰ বাকলি এৰাই দিয়ে। তাৰপিছত ইয়াক গৰম পানীত বইল কৰা হয়, যাতে যেতিয়ালৈকে কুকুৰটো নিজে মৰি নাযায়, আৰু যেতিয়া কুকুৰটো মৰি যায় তেতিয়া তাৰ মূৰটো কাটি বেলেগ কৰি বনোৱা হয়, আৰু তাৰপিছত বাছ যি পায় একফালৰ পৰা চাফাই কৰি গৈ থাকে। ফ্ৰেণ্ডছ, এয়াই হৈছে চাইনাৰ মানুহৰ আচল ৰূপ। আৰু শেষত ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় হিন্দ, জয় আই অসম।